আমাৰ ডিপাৰ্টমেণ্টটো একদম সাইণ্টিষ্ট লগা ডিপাৰ্টমেণ্ট আৰু মিনিষ্টাৰটো বস্তিৰ পৰা অহা মানুহ এইটো অলপ দিগদাৰ অলপ কোচিছ কৰি আছে আমি কিন্তু আমাৰ চিফ মিনিষ্টাৰ আমি ফৰ্চ কৰিছে আমি কোচিছ কৰি আছে আৰু পাৰিবলৈ যাই আছে একটা রিপোর্ট দিব নাগাল্যান্ডে ফরেস্ট 73% ফরেস্ট আছে 27% আমার আরবানাইজেশন আরবান এরিয়া আছে এটা পয়লা জানি আৰু আমাৰ ডিপাৰ্টমেণ্ট পৰা বায়োডাইভাৰ্চিটি forest conservation, reservation, community reservation, community job, এটা introduce করা তো 200 something বস্তি কে এটা করে আছে আসল তো আমাদের আরবি মিনিস্টার সব জানিব 1500 পিছনে তো হয়েছে ওরা বস্তি এতিয়া বি more than 1000 তো এটা ফরেস্ট কনজারভেশন তে আহা নাই এটো কারণে সব মানুহ আজিৰ পৰা আমাৰ এনডিবিবি পাৰ্টি ৰিং এণ্ড ফাইল লিডাৰ খান পৰা বস্তি খান লগতে ইণ্ডিভিজুৱেল নাপাৰিব হলিবি ফৰেষ্ট কনজাৰ্ভ কৰিব কনজাৰভেশ্যন আৰু ৰিজাৰ্ভ কৰিব কমিউনিটি ৰিজাৰ্ভ বনাইনে আবাখানকে ৰেসপেক্টিভ ডিএফও আৰু ৰেসপেক্টিভ ৰেঞ্জ এখন কথা বলে ফৰ্মেট এটা আছে এটো বনাই কেনে আমাৰ পিচিএছএফ অফিসতে সাবমিট করবি থ্রু রেসপেক্টিভ ডিএফও অফিস পৰা আমি খান তো কাগজ মানে দিল্লীতে পঞ্চায়ত দিলে আমাৰ বস্তি মানুহৰ লগতে ছোট মোটো মেইনটেনেন্স চা পানী লগা সাবসিডি আহে এটো ফার্স্ট জানুৱাৰী আছে ইন্ডিভিজুৱেল নাহিবি বস্তি কাউন্সিল पर कंजप करेंगे ये तो एक बने और 73% जंगल আছে और 200 ওপরে ফরেস্ট রিজার্ভ কমিউনিটি রিজার্ভ তো করেছে এটা ঠিক আছে তবে একটা আরো পৌঁছা নাই তাতে ওয়েল লাইফ জানোখান একটা বিল জঙ্গল তো বেশি আছে বলি বাজি একটা চিড়িয়া আওয়াজ তো শোনা নাই না এটা কোন লগা গলতি আমার গলতি আছে আর আমার হোম মিনিস্টার তো আজি নাই বি হোম কিবা কবলি মন যাতো তো ইন দ্য নেম অফ এ গান এটো মানে নাগাল্যান্ড খতম করে দিয়েছে এটা এ গান করব এলাউ করব লাগে not only others license now ek anding neti aru kitis jemomte piki pura ete be bon kori dibo eto pura khatam korise eto karone jongol jiman thagilbi environment climate change ta pare jongol eman thagilbi ecological balance ahbo ta pare মানুহ একলাহে বলবি কুণ্ডাই বেমাৰ হৈ হাৱা পানী আহিব লাগে জংঘল পাতাবি অলপ ফেলিব লাগে না আৰু চিৰিয়া লগা আৱাজ হৰণ লগা আৱাজ বালুৰ লগা আৱাজ পাঞ্জুৰ লগা আৱাজ অলপ শুনিলেই ইক'লজিকেল বেলেঞ্চ আহিলে এনভাইৰনমেণ্টটো ঠিক হ'ব হয় আমি আইএফএছপি নহ'লে আমি ভাৰ্টিকেল ৱৰ্ক কৈ আছে কাগজ লিখাটো আমি কৰা নাই দেই শুনিয়া লগা কৈ আছে সেইটো কাৰণে আমাৰ এনডিবিবি পাৰ্টিখন এইটোতে যাব সদায় বেমাৰ কিচিম আহে আমাৰ সৈতে কিবা এপিডেমিক বেমাৰ আহিলে ফট ধৰি লয় কেলে এইটোখন বেলেঞ্চ নাথাকে এইটো কাৰণে আজি জেনারেল কনভেনশন চালু করেনি বস্তি টাউন দি যা খান আবাখান তো জঙ্গল পালিব লাগে এতিয়া পৰা
জুম কালটিভেশ্যন নকৰিব, পানী খেতি কৰিব আৰু লিমিটেড ফাৰ্মিং কৰিব। এইটো কথা ক'ব লাগে বস্তি থাকে। জুম কালটিভেশ্যনটো অলপ বন্ধ কৰিব, ফাৰ্মিংতে যাব, পানী খেতি আমাৰ স্পেচিয়েলি থেনিমি এৰিয়া আংগামী জাগা চাংখান কৰাৰ নিচিনা পানী খেতি কৰিব। আৰু আমাখান নিজেও কৰিব নাপাৰিলে আগামী জাগা চাং মানুহখান আমাখান লগা পানী খেতি কৰিবলৈ শিকাই দিবি বুলি মাতি আনিব লাগে। হা, এইটো হ'লে পাৰিবতো। আৰু এইটোকে আমাখান এগ্ৰিকালচাৰ মিনিষ্টাৰ, এগ্ৰিকালচাৰ এডভাইজাৰ মিনিষ্টাৰ এতিয়া আমাৰ চিফ মিনিষ্টাৰ আছে, আপুনি দুইজন বি তাকে অলপ ছাবচিডি দিব লাগে। এনেকুৱা হ'লে পাৰিবতো। এনেকুৱা আমাখান দিয়ে, এনেকুৱা হ'লে ফৰেষ্ট এনভাইৰনমেণ্টটো ক্লাইমেট চেঞ্জটো আহে। এনেকুৱা হ'লে ইক'লজিকেল বেলেঞ্চ আহে। এনেকুৱা হ'লে বেমাৰবোৰ কমটি, মানুহবোৰ খুচি থাকিব, চেৰা আৱাজবোৰ শুনিব, চব পাব। নাগালেণ্ডে চাবি, পইলা টাইগাৰটো আমাৰ ফ্ৰেণ্ডলি আছে। টাইগাৰ এইটো বাঘ লগতে বেছি আপুনি খান আলাপ নাগা কেনেকৈ আছে নেকি? আমাৰ কইলা খানটো আমাৰ ৰাজা খান আংখাল লগা আঠবাটো বাঘ লগতে থাকিব। আৰু হেৰু খান এইটো খান লগা আত্মাটো জংঘল লগাটো ৱেল লাইফ না জংঘল গাহৰি দাঁত থকা কলা খান এইটোতে আত্মাটো থাকে। এইটো খুচি খুচি নামাৰে, এইটো খুচি খুচি নমৰা নোপোৱাই। এইটো ফ্ৰেণ্ডলি না ৰিলেশ্যনশ্বিপ একটা আছে, ৰেচপেক্ট আলাপ কৰিবি। আজিকালি তুমি চব কাটি খাই নহয়, আৰু এক থাকি নাই। এতিয়া কোনো ৰকম যোৱা চাল আমাৰ প্ৰজেক্ট এৰিয়াত দুইটা আহিছে কঞ্চানজিও বস্তিতে, তাইখান বন্দুক পৰা মাৰিছে বোলা, তো এইটোৰ পৰা তাইক কামুৰি কিনি মৰাই দিছে। এইটো বি আৰু এইটো জংঘল গাহৰিটো ঠিক নাই বোলে কমপ্লেইন কৰে, মানুহ মৰাইছে বোলে। তাই পৰা আহিলে মাৰি দিয়া নাইতো, আমাখান যাইলে বন্দুক মৰাৰ পৰা মাৰি দিছিলোঁ না। আৰু কম্পেনচেশ্যনটো দিবই লাগে পৰা, আমাখান 2 লাখ কম্পেনচেশ্যন দিয়াই দিছে। আমাখানে বেছি কৰিলে না, এইটোতো পাপ কাম হ'ব নেকি ভাবছে, এইটো নকৰিব লাগে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা 1972 12 লাখ এক্ট এনেক্ট কৰিছে। কৰাৰ কাৰণে তাহান কৰিছে not only conservation but also habitation. এনেকুৱা কৰিছে, এইটো আপোনালোকে চব জানে। আৰু ছেকেণ্ডে আৰু এইটো একটো ৰিভাইজ কৰিছে, এমেণ্ড কৰিছে 2002তে। এইটো একটো আমাখানকে পাছ কৰিছে। আমাখান NDBB পাৰ্টি লগা টপিকটো কেনেকুৱা এনভাইৰনমেণ্ট, ক্লাইমেট চেঞ্জ আৰু ৱেল লাইফ পাছাই দিব। টাইগাৰ নামাৰিব, বাঘকে নামাৰিব, মাংকি নামাৰিব আৰু চিৰাখান নামাৰিব। এইটো লগাহে আমাখান প্ৰচা কৰিব বস্তি মানুহখান। এনেকুৱা কৰিলেহে আমাখান লগা ক্লাইমেটটো বাচাব পাৰিব। ইউএনও তুমি ক্লাইমেট চেঞ্জ লগাটো কয়, মোদী চাহাবে কয়, বলে এইটো পৰা চেঞ্জ কৰিবি কোৱা তাকাটো দিয়া নাই ৰে এতিয়া তাক। আৰু আমাৰ নেচাৰ ক্লাইমেট একটা আছে, নাগালেণ্ডতো একটা ভাল আছে, কেলে গৰম হলে কহেমা আহি যায়, ঠাণ্ডা হলে কেমা হৈ যায়। এইটোহে ক্লাইমেট চেঞ্জ। বাকী এইটো কাৰণে খালি এইটো দুই জাগাত ডিপেণ্ড নকৰে কিনে এতিয়াতো আমাক আৰু বি চেঞ্জ কৰিবলৈ কোচিছ কৰিব হয় না। আজি আমাৰ NDBB পাৰ্টি হাই কমাণ্ড পৰা এনভাইৰনমেণ্ট, ফৰেষ্ট, ক্লাইমেট চেঞ্জ লাভ কথা কবি কোৱাৰ পৰা আপাৰ চিখন আৰু আমাৰ মিঠাল কথা মানি কিনে ইমান কথা কৈ আছে, কৈ দিয়া তেন্তে নবংজা থাকিলে
মাফ কৰিবি নেক্সট দিনে পঞ্চায়ত দিব আৰু আমি ক'ব দিব আৰু ভাল পৰা পুঁজি থাকিলে ঈশ্বৰ জহাৰ পৰা আমাকে আশীষ কৰি দিব লাষ্টলি আই উইচ ইউ অল থেংক ইউ এণ্ড গড ব্লেছ